সমস্ত বেদান্তৰ সাৰ বুলি কৈছে ইয়াক, আৰু বেলেগে বেদ পঢ়াৰ প্ৰয়োজন নাই। ভাগৱততে সমস্ত কথা আছে। গতিকে ভাগৱত আমি শ্ৰৱণ কৰিব লাগে। যিখিনি কথা আমাক ভক্তি মাৰ্গত প্ৰয়োজন, এই সমস্তখিনি কথা ভাগৱতৰ মাজত আছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। মূল গ্ৰন্থ সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 5,96,000 শব্দ, 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উদয় মনন্তৰে স অনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10, দ্বিতীয় স্কন্ধ 10ম অধ্যায়, 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ কৈছে ভাগৱতে। 3য় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে দ্বাদশলৈকে। প্ৰথম লক্ষণ হৈছে সৰ্গ আদি সৃষ্টি। প্ৰলয়ৰ পাছত এই আমি দেখি থকা সংসাৰখন, গ্ৰহ নক্ষত্ৰ, এই ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হ'ল, 3য় স্কন্ধত আহিব। চতুৰ্থত বিসৰ্গ, দ্বিতীয় সৃষ্টি, ব্ৰহ্মা আদিৰ দ্বাৰা এই সৃষ্টি বিস্তাৰ কেনেকৈ হৈছে। পঞ্চম স্কন্ধ স্থান, বিভিন্ন ভূগোল খগোল, এই সমস্তবিলাক গ্ৰহ নক্ষত্ৰ নৰকলৈকে যত যিমান আছে গোটেইখিনি পাব। ষষ্ঠ স্কন্ধ পোষণ, আজি আমি যিটো আলোচনা কৰিম, প্ৰভু ভগৱন্তই কেনেকৈ জীৱসমূহক পোষণ কৰে। সপ্তমত আছে উতি, উতি মানে বাসনা, আসুৰিক বাসনা, দৈবিক বাসনা আৰু মানৱীয় বাসনা। আমাৰ এই বাসনাবিলাকৰ ওপৰত 15টা অধ্যায়ত সপ্তম স্কন্ধত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। অষ্টমত আছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ কথা। নৱম স্কন্ধ ভাগৱত ৰাজবংশাৱলী, লক্ষণ হৈছে ঈশানু। 10ম স্কন্ধ হৈছে নিৰোধ। 90টা অধ্যায় আছে, 335টা অধ্যায়ৰ আটাইতকৈ ডাঙৰ স্কন্ধ হৈছে ভাগৱতৰ 10ম স্কন্ধ। 3টা ভাগ কৰিছে, আদি মধ্য আৰু শেষ চোৱাবুত। একাদশ স্কন্ধ হৈছে মুক্তি, আৰু দ্বাদশত কৈছে আশ্ৰয় বা শৰণ। যদিও 10টা লক্ষণ কৈছে, 12টা স্কন্ধ আছে, ভাগৱতৰ মূল লক্ষ্য এটা, সেইটো হৈছে আমি মানুহে, কলিযুগৰ মানুহে আশ্ৰয় ক'ত ল'ম, শৰণ ক'ত ল'ম। এই আশ্ৰয় কথাটোৰ প্ৰতিপন্ন কৰিবৰ কাৰণেই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা, 2:10-2, দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। নৈমিষ শব্দটো নিমিষৰ পৰা আহিছে, চকুৰ এটা পলক, সময়ৰ এটা জোখ। পদ্মপুৰাণত কথা আছে, কলিযুগ অতি ভয়ানক, আমি সকলোৱে জানো। এই কলিযুগৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰিয়েই কিছু ঋষি মুনিয়ে প্ৰয়াগ ক্ষেত্ৰত ভগৱান নাৰায়ণৰ দৰ্শন কৰে, আৰু দৰ্শন পোৱাৰ পাছত তেওঁলোকে কয় যে হে প্ৰভু, বৰ ভয়ানক দিন আহি আছে কলিযুগ। মানুহৰ মনবিলাক পাতকিৰে ভৰি যাব, পাপ কৰ্মৰ দ্বাৰা মনবিলাক বেয়া হ'ব, বুদ্ধিহীন হ'ব, স্মৃতিশক্তি কমি যাব, পাপ কাম কৰিবলৈ চিন্তা নকৰা হ'ব, ভয় নকৰা হ'ব। অতি বেয়া দিন কলিযুগ, দোষৰ সাগৰ বুলি কৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ঋষিমুনিসকলে কৈছিল, আমি 1000 বছৰ ধৰি এটা যজ্ঞ কৰিব বিচাৰিছোঁ, আমাক এটুকুৰা স্থান দিয়ক, যাতে কোনেও তাত বাধা বিঘিনি দিব নোৱাৰে। ভগৱান নাৰায়ণে তেওঁৰ হাতৰ চক্ৰটো প্ৰক্ষেপণ কৰিলে আৰু ক'লে, মোৰ চক্ৰৰ লগত যোৱা, এই চক্ৰটো গৈ য'ত ৰৈ যাব বা পৰি যাব, তাত তোমালোকে যজ্ঞ কৰিবা। এই চক্ৰৰ মাজৰ যিবিলাক শলা, ইয়াক নেমি বুলি কয়, নেমি। ঋষিসকল চক্ৰটোৰ লগত যায়, এখন প্ৰকাণ্ড অৰণ্যৰ মাজত এটুকুৰা ঠাইত চক্ৰটো ৰৈ যায়, নেমিবিলাক পৰি যায়।
এই নেমিবিলাক পৰাৰ কাৰণেও জেগাখনৰ নাম নেমিষ হয়। আৰু যিহেতু অৰণ্যৰ মাজত পৰিল, গতিকে অৰণ্য শব্দটো লগাই নৈমিষাৰণ্য কৰিলে। আৰু কিছু ভকতৰ মতে এটা নিমিষতে গৈ এই চক্ৰটো গৈ অৰণ্যত পৰিছিল, সেইকাৰণেও নৈমিষাৰণ্য বুলি কোৱা হৈছে। কিহৰ কাৰণে কৈছে কথাটো বুজিলোঁ। কলি যুগক আপুনি খুব সুন্দৰ প্ৰশ্ন কৰিছে। যেতিয়া আপোনাৰ উত্তৰ আহি আছোঁ, আপুনি নিজে গম পাব। 28,000 ঋষি মুনিয়ে 1000 বছৰ ধৰি যজ্ঞ কৰিলে কিহৰ কাৰণে? যে কলি যুগৰ মানুহে যিহেতু দোষৰ সাগৰ কলি বুলি কৈছে, ইয়াৰ পৰা কেনেকৈ মানুহখিনিয়ে পৰম আনন্দ লাভ কৰিব পাৰে, মনুষ্যৰ জীৱন কেনেকৈ সফল কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকে 1000 বছৰ যজ্ঞ কৰিলে। কিন্তু যজ্ঞৰ পৰা একো ফল নাপালে। নোপোৱাৰ কাৰণে সুতমুনিক ব্যাখ্যাৰ আসনত বহুৱাই এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক প্ৰবীত, পদ্মপুৰাণ ভাগৱত মহাত্ম 1ম অধ্যায় 3 নম্বৰ শ্লোক, যিজন কথামৃত পান কৰাত কুশল, সেইজনে ক'লে শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি। শৌনকে কৈছে পাতকী বুলি। কিহৰ কাৰণে ভাল সেইটো কথা আহিব। দোষৰ সাগৰ কলি, ইয়াত কোনো চিন্তা, কোনো সংশয় নাই। কিন্তু দোষৰ সাগৰ হোৱাৰ পাছতো ইয়াত কি মহান গুণ আছে, এইটোৰ কাৰণে শ্ৰেষ্ঠ বুলি কৈছে। পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰো আদ নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। শৌনকে ক'লে, হে সুতমুনি, পৰম পাতকী কলি আহিছে বুলি গম পাই আমি 1000 বছৰ যজ্ঞ কৰিলোঁ। উদ্দেশ্য এটা আছিল যে কলি যুগৰ মানুহে যাতে পৰম কল্যাণ পাব পাৰে। কিন্তু 1000 বছৰ যজ্ঞ কৰি আমাৰ শৰীৰ ধোঁৱাবৰণীয়া হৈ গ'ল, কিন্তু ইয়াৰ পৰা আমি কোনো ফল নাপালোঁ। সেইকাৰণে শৌনকে প্ৰশ্ন কৰিছে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যদ বিনিশ্চিতাম পুংসাম একান্তত শ্ৰেয় তদ না সংচিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ 1ম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। শৌনকে কৈছে কলি যুগৰ মানুহৰ তেতিয়াহ'লে কল্যাণ সাধক, কল্যাণ সাধিব পৰা আটাইতকৈ সহজ উপায়টো কি? এইটো উপায়টো আমাক দিয়া। কি উপায়? কলি যুগটো আমাৰ বাপজনে বৰ সুন্দৰ কৈছে যে কলি যুগক তেতিয়াহ'লে ধন্য বুলি কিয় কয়, কিয় কয়টোলৈকে আহি আছোঁ। প্ৰথম কথা, কলি যুগ দোষৰ সাগৰ, ইয়াত কোনো সংশয় নাই। দোষৰ সাগৰ হোৱাৰ পাছতো ইয়াত এনেকুৱা কি মহান গুণ আছে? শৌনকে কৈছে যে উপায়টো দিয়াৰ আগত এটা কথা চিন্তা কৰিবা, কলি যুগৰ মানুহৰ বহুতখিনি লিমিটেশ্যন আছে। যেনে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দসু মন্দ মদয়ো মন্দ্য ভাগ্যহী উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ 1ম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। প্ৰথম কথা, কলি যুগৰ মানুহৰ আয়ুস একেবাৰে কম। প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো, মতিবিলাক মন্দ হ'ব, ভাগ্যহীন হ'ব, স্মৃতিশক্তি কমি যাব। 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্ছ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে 8টা বস্তু কলিযুগত হ্ৰাস পাব: ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল আৰু স্মৃতি। সেইকাৰণে শৌনকে কৈছে একেবাৰে সহজ উপায় দিবা যাতে কম দিনৰ ভিতৰত আমি পৰম গতি লাভ কৰিব পাৰোঁ। বাপজনাই কৈছে যে যদি কলি ইমানেই বেয়া, ইমান ভাল বুলি কিয় কৈছে? কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ
কীর্তনা দেব কৃষ্ণস্য মুক্ত সঙ্গ পরম ব্রজেত 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় প্রথম শ্লোক ভাগবত 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোক ভাগৱত। তাত কি কৈছে? যদিও কলিযুগ দোষৰ সাগৰ, আমাৰ মহাপুৰুষ মাধৱদেৱে তাৰ লগত মিলা জোলা এটা পদ এফাকি ঘোষাত দিছে, দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা গুণ দেখি কৰিলা ৰক্ষণ। কি গুণ? অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে মুখে কৰি কৃষ্ণৰ কীৰ্তন। যদিও পৰম পাতকী কলিযুগ, ইয়াত এটা মহান গুণ আছে, কেৱল মাত্ৰ কৃষ্ণৰ নাম লৈ অন্ত্যজাতি পাতকীয়েও পৰম গতি লাভ কৰি যাব পাৰে। সেইকাৰণে কলিযুগক ধন্য বুলি কৈছে।